Shades by Dubori আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মই আজিৰ ভিডিঅ'টোত আপোনালোকক দেখাম মই বনোৱা দুটা ফ্ৰিজ মেগনেট মই একচুয়ালি ফ্ৰিজ মেগনেটটো বনাইছিলো মোৰ এজনী স্পেশাল ফ্ৰেণ্ডৰ কাৰণে তাই আসামতে মই ভিজিট কৰিছো 3 ইয়াৰ্স পিছত she got married in the year of 2019 and then মানে বেসুগাৰ কাৰণে লগ পোৱা হোৱাই নাছিল তেনেকে 3 বছৰ মূৰত লগ পালো মোৰ ফ্ৰেণ্ড এজনীও আহিলে মানে another friend she came from Barpeta and মই গুৱাহাটীৰ পৰা গৈ আমি নলবাৰীত লগ পালো ভাবিছিলো যে এটা দিগলিয়াকে ব্লগেই বনাম বাট ইমানে বাহিৰত বৰষুণ ফাৰ্স্ট ৰিজনটো হেতু যে আমি বাহিৰত উলাবলৈ চান্স নাপালো বৰষুণৰ কাৰণে আৰু সেকেন্ডলি ঘৰৰ পৰা হোষ্টেলত একেলগে ডাঙৰ হোৱা গতিকে কেনেকুৱা ধৰণৰ কথা উলাইটো জানে তাৰ মাজত মানে কি তাতে আৰু ভিডিঅ'জ বনাব সময় পাম আপোনালোকে বুজি পাইছেই সাগে গতিকে যিখিনি ভিডিঅ'জ বনাইছিলো আৰু যিখিনি ফটোজ আছে মই ইয়াতে আপোনালোকৰ লগত শেয়াৰ কৰিম একচুয়ালি মই দুইটাই বহুত জল্লাজলিকে বনালো কাৰণ প্ল্যানটো হঠাৎকে হ'ল আৰু মানে আজি প্ল্যান বনিছে কালি গৈছো এনেকুৱা গতিকে ৰাতিয়ে বহি মই দৌৰাদৌৰিকে বনাইছিলো ফ্ৰিজ মেগনেট দুটা মই পিছতকে নিজৰ ঘৰৰ কাৰণে আৰু বনাম বুলি ভাবিছো তেতিয়া মই ভালদৰে আপোনালোকক মানে ভিডিঅ শেয়াৰ কৰিম আৰু কেনেকৈ প্ৰসেসটো হ'ল প্ৰসেসটো কেনেকৈ বনালো আজি যিখিনি আছিল মই আপোনালোকৰ লগত শেয়াৰ কৰি দিম গতিকে বলক বেছি পলম নকৰো আজি ভিডিঅটো ষ্টাৰ্ট কৰো সময়খিনি বহুত সোনকালে পাৰ হৈ গ'ল আৰু বহুত বেছি ক্যাপচাৰ কৰা নহল যদিও মই এইখিনি সময়তে বহুতখিনি মৰম আৰু মেমৰিজ গোটালো I hope that মোৰ জীৱনলৈ আৰু এনেকুৱা ধুনীয়া দিনবোৰ আহি থাকিব আৰু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাব পাৰিম
আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু যদি আপোনালোকে চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আন এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম টিল দেন বাই বাই